welcome the back our YouTube channel guys. तो आज আমি ঘৰতে বনাম এগ রোল। তো আপনি পুরো ব্লগটো এনজয় কৰক। তো তে ৰুটি কি আছে মাই তো ৰুটি একা হলি আমি বাকি ইনটি কৰিম। আমাৰ জৰুৰত হ'ব আমুল বাটাৰ 3টা কণী যেটা মানে এটা কণী তাৰছত সস আপুনি ইচ্ছা করলে মেয়োনিজও দিবা আরে কিন্তু আমি সস দিম। পিয়াজ ইয়াতে মাই বন্ধাকবি কাটি আছে মই অলপ পিয়াজ ৰেডি আছো। তো হেল্ল' গাইজ, ইয়াত কণী ভাজা হ'ব। এতিয়া কণীটো ভাঙি লৈছে, এতিয়া আমি টাৱাত ভাজিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া চাওক গাইজ, দুটা কুহুম আছে কণীটোত। লটার लग गई हमारी तो भाई। তো গাইজ আপোনালোকে কণীটো ভাঙি কিনে তাতে আকৌ নিদিব, নিমখো নিদিব। তো এনেকৈ মিক্স কৰি কিনে কেৰাহীত ঢালিব। নট কেৰাহী, ইজ টাৱা। আমি কেৰাহীত ঢালিবলৈ পাওঁ। তেলটো গৰম হ'ব দিয়ক। তো গাইজ ইয়াত কণী ভাজা হৈ আছে, এয়া চাওক। আপোনালোকক মই ভালকৈ দেখাই আছোঁ। এয়া চাওক গাইজ, কণী আৰু ৰুটি মিক্স। এগ ৰোল হ'ব, সেইকাৰণে কণী আৰু ৰুটি মিক্স কৰা হৈ গৈছে।
এখন পুৰা একদম মজা লগা হৈছে একদম। তো চাওক দুখন হৈ গ'ল আৰু এতিয়া আৰু এখন হৈ গ'লে আৰু আমি ৰোলটো সম্পূৰ্ণকৈ বনাব পাৰিম। তো চাই থাকক ভিডিঅ'টো। তো গাইজ ইয়াত আৰু কণী ভাজা হৈছে এখন লাষ্ট আমি ৰোলটো কৰি থাকে সজাই কেনে আপোনালোকক দেখাম। এতিয়া চাই থাকক। যেইখনো হৈ গ'ল এতিয়া তিনিখনে হৈ গ'ল। এতিয়া সজাম তিনিখন। তো গাইজ এতিয়া ইয়াত বাটাৰ দিয়া হ'ব। ইয়াত তিনিখন ৰুটিতে বাটাৰ দিয়া হ'ব এতিয়া, যাতে সোৱাদটো অলপ লজিজ হৈ যায়। এয়া চাওক বাটাৰ দিয়া হৈ আছে, এয়া বাটাৰ। তো গাইজ দেখিবলৈ একদম ইয়ামি লাগি আছে। এতিয়া ইয়াত চচ দিয়া হ'ব, চচ। ৱাও, এতিয়া চচ চাওক গাইজ, চচ লগাই আছে একদম মজা লাগিব গাইজ। ইনজয় কৰি থাকক গাইজ। আৰু বাটাৰ লগাই দিয়া হৈছে ইয়াত। তো ইয়াত এতিয়া মেইন বস্তুটো দিয়া হৈছে ভেজ। তো গাইজ ইয়াত জলকীয়া দিয়া হৈছে, এয়া চাওক জলকীয়া। তো এতিয়া আৰু জ্বালাৰ গুড়া দিয়া হ'ব, এয়া চাওক দি আছে গাইজ। আৰু এয়া চাট মছলা, এয়া চাওক দি আছে গাইজ। ৱাও, গ্লো উঠি গৈছে গাইজ, গ্লো। তো গাইজ ৰোল ৰেডি গাইজ। কাগজ এখন লাগিব, টিচু পেপাৰ। এতিয়া কাগজ এখন লাগিব। তো আমি এইখিনি ভালকৈ সজাই কেনে আপোনালোকক দেখাই আছোঁ। তো এতিয়া আমাৰ চব ৰেডি হৈ গ'ল। এতিয়া আপোনালোকক মই দেখাম ৰোলখিনি সজাই তোলা হৈছে পুৰা ধুনীয়াকৈ। তো চাই থাকক ভিডিঅ'। আমাৰ ৰোল ৰেডি। তো এয়া চাওক, এতিয়া আমি খাম। তো চাওক গাইজ, মই আপোনালোকক দেখাইছোঁৱেই। তো গাইজ এতিয়া আমি টেষ্ট কৰিম কেনেকুৱা হৈছে। তো গাইজ বঢ়িয়া হৈছে একদম, আপোনাৰ বাহিৰত যেনেকুৱা লাগে সেনেকুৱাই হৈছে। তো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু আমাৰ চেনেলটো নতুন যদি প্লিজ সাবস্ক্রাইব কৰি কিনে বেল নোটিফিকেশনটো অল চেট কৰি দিব। আৰু একবাৰ লগ পাম নতুন এটা ব্লগত, তেতিয়া গুড বাই।